আমি সিমানৰ পাত্ৰ নহয় যদিও আপোনাৰ খবৰ দায়িত্ব পালি আৰু অনুষ্ঠানটোৰ বৃহৎ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি কাৰ্যসূচীভাগ ৰূপায়ণ কৰিলোঁ। যি কি নহওক, বহাগ এটি মাহ নহয়, বহাগ এটি ঋতু নহয়, বহাগ অসমীয়া জাতিৰ জীৱনৰ ঐতিহ্য। আমি এই বিহু আজি বিশ্ব দৰবাৰত উপস্থাপন কৰা হৈছে আৰু গোটেই বিশ্ব সমস্তই এই বহাগ বা অসমীয়া বিহুক আদৰণি জনাইছে আৰু সৌ সিদিনা ত্যাগ স্বীকাৰ কৰি নিজৰ স্বাৰ্থ, নিজৰ মনোভাৱ, নিজৰ যি ব্যস্ততা সকলো ত্যাগ কৰি এই পৰ্যায়লৈকে আমাৰ অসমীয়া বিহু আদৰণি নিলে বা আগবঢ়াই নিলে। গতিকে সেই সূত্ৰে আমি একেবাৰে এখন দুখীয়া গাঁও, কৃষ্ণপুৰ গাঁও, যি গাঁওখনৰ অতীত আৰু বৰ্তমানৰ স্থিতি বহুখিনি পাৰ্থক্য হৈছে আৰু ভৱিষ্যতেও উঠি অহা প্ৰজন্মই আৰু উন্নতি কৰিব বুলি আমি আশা ৰাখিছোঁ। যিহেতু ইয়াত আমাৰ 2-4কৈ প্ৰত্যেক গৃহস্থিতে শিক্ষিত ল'ৰা ছোৱালী হৈছে, গতিকে তেওঁলোকেও গাঁওখনৰ কাৰণে কিছু চিন্তা কৰি সমস্ত উন্নয়নমূলক কামত তেওঁলোকে নিবন্ধ হ'ব বুলি আমি জয়তে তেওঁলোকলৈ আশা ৰাখিছোঁ। সেয়ে ওলগ জনাইছোঁ তেওঁলোকৰ অহোপুৰুষাৰ্থতে আৰু বিশেষভাৱে আমাৰ ভাতৃপ্ৰতিম প্ৰকাশ গগৈ উদ্যোগত আমাৰ ইয়াতে বিহু ঢোলৰ প্ৰশিক্ষণ এটা শিবিৰ হৈ গ'ল। আমি আগতে ঢোল এটা বজাবলৈ বা নাচনী এজনী নচুৱাবলৈ বেলেগ ঢুলীয়া পাৰ্টি বা ঢুলীয়া দলৰ ওচৰলৈ আমি যাবলগীয়া হৈছিল। সেই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত এই চেগতে প্ৰকাশ গগৈলৈ আমি সেৱা আগবঢ়াইছোঁ। অতি কৈছে নেহৰ মুগাৰে মোহৰা, তাতোত কৈছে নে হৰৈ মাকো, তাতোত কৈছে নেহৰ বহাগৰ বিহুতি ঐ, নাপাতি কেনে কৈ থাকো। গতিকে এই মহান সংস্কৃতি বা কৃষি কৰ্ম আঁচনিবিলাক প্ৰতিপালিত হ'ব বুলি আমি সেই কাৰ্যসূচীবিলাক যোৱাকালি আমি অনুষ্ঠান কৰা হ'ল। তথাপিও আজি এই মানুহৰ বিহু বুলি ভবা হয়। গতিকে মানৱ কল্যাণৰ কাৰণে আত্মাৰ যি উত্তৰণ, আত্মাৰ যি প্ৰফুল্লতা থাকিব লাগে, সৎ ভাৱ থাকিব লাগে, সৎ মনোবৃত্তিৰ মাধ্যমেৰে আগবাঢ়ি যোৱাটোৱেই হৈছে বিহু সংস্কৃতি। যদিও প্ৰাকৃতিকভাৱে বিষুৱ ৰেখাৰ পৰাই বিহুৰ উৎপত্তি হৈছে বুলি ধাৰণা কৰা হয়, তথাপিতো মন প্ৰাণ উতলা কৰা, মনক প্ৰশান্তি দিয়া, মনক আৱেগ অনুভূতিৰ পৰা আঁতৰাই এটা প্ৰফুল্ল মনৰ সৃষ্টি কৰাৰ কাৰণে বিহু আমাৰ অসমীয়া জাতিৰ অপৰিহাৰ্য অংগ।